হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চিকেন ড্ৰাই ফ্ৰাই, আৰু মই কেনেকৈ বনালোঁ দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে মই অকণমান ধনিয়া, নৰসিংহ পাত, আদা নহৰু পেষ্ট এটা ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। তাৰপিছত চিকেনখিনিত নেমু অকণমান চেপিলোঁ, নিমখ হালধি জোখমতে দিলোঁ, তাতে জলকীয়াও দিলোঁ। ভালদৰে মাংসখিনি সানি মই আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখিলোঁ। এইফালে মই চিকেনৰ জোলো বনাই আছিলোঁ, আৰু যিহেতু ভাইটিৰ লগৰ এটা আলহী আহিছে কেৰেলাৰ পৰা। সি অৱশ্যে ভাত তেনেকৈ নাখায়, তথাপিও এতিয়া অসমত থাকে যিহেতু ভাত খাবই লাগিব। সেইকাৰণে মই ভাবিলোঁ চিকেনৰ অকণ বেলেগ কিবা এটা বনাই তাক খুৱাওঁ। এয়া চিকেন ড্ৰাই ফ্ৰাইখিনি মই ধুনীয়াকৈ গৰম তেলত দি দিলোঁ, আৰু অকণমান ঢাকি ৰাখিলোঁ। এনেদৰে ঢাকি ভাজি থাকিলোঁ, আৰু একেবাৰে শেষত এয়া আমাৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল, আৰু সি কৈছে খাবলৈ খুব ভাল হৈছে বুলি। থেংক ইউ, বাই।